তেতেলী গছৰ তলত বোলে মুতিব নাপায়, জোপোৱা গছৰ তলত মুতিব নাপায়, হয় জানো? বোলে তেনেকুৱা গছৰ তলত মুতিলে হেনো ভূতে পায়। আজি যোনটো কাহিনী পঠিয়াইছে অমৃত সিং নামৰ ভাইটি এটাই কৈছে, কেনিবা গৈছে হেনো ফুৰিবৰ কাৰণে, তাৰপিছত ঘৰলৈ আহিছে, সন্ধিয়া 6টা বাজিছে, সিহঁতৰ ঘৰৰ নোপোৱাৰ আগত মানে এখন শ্মশান পায়। ত' শ্মশান মানে যেতিয়া সোমাইছে সেইখিনিতে আৰু তাৰ হেনো পেচাব কৰিবলৈ লাগিলে। তাৰপিছত চাইকেলখন ৰখাই মেলি দেখিছে ওচৰত মানে তেতেলী গছজোপা আছে। চ' তেতেলী গছজোপা তলতে গৈ হেনো সি মুতি থাকোঁতে সি ভাবিছে মানে যে আইতা ককাহঁতে কৈছিল বোলে কেতিয়া বোলে গছৰ তলত নুমুতিবি বোলে ভূতে পায় বোলে। চ' মুতি মেলি হ'ল আৰু টিপটপ আৰু এই ভগৱানৰ নাম লৈ চাইকেলখন লৈ পেলাই হেনো গৈ আছে। তাৰপিছত পিছফালৰ পৰা হেনো কিবা চাইকেলখন তাক থাপ মাৰি ধৰিলে। তাক কৈছে তই কেলৈ মুতিলি ইয়াত। চ' সিনো পিছফালে ঘূৰি চাইছে, মানে মাইকী মানুহজনী মূৰটো নাই বোলে, অকল তলডোখৰহে আছে বোলে, তাক মানে থাপ মাৰি মানে ধৰি আছে। চ' সি উপায় নাপায় মানে চাইকেলখন সেইখিনিতে পেলাই পূৰা ঘৰলৈ দৌৰ মাৰিছে। চ' মাক বাপেকক ক'লে কাহিনীটো, তাৰপিছত সি মানে ঘৰত থাকিব পৰা নাই, গোটেই জ্বৰ উঠি গৈছে, মাকহঁতে শৰীৰ বান্ধিছে, নাই ভাল পোৱা নাই, শুব পৰা নাই। চ' পিছদিনা হেনো কিবা আকৌ পূজা পাতল কৰি দিয়াৰ পিছত হেনো বোলে তাৰ দেহাটো ভাল পাইছে বোলে।